এক মালিনী আছিল। তাই বৰ যত্ন কৰি এজোপা ফুল গছ ৰুইছিল। তাই সেই ফুলজোপাক ইমান প্ৰতিপালন কৰিছিল, তথাপি কিন্তু সেই গছজোপাত ফুল ফুলা নাছিল। সেই দেখি তাই এদিন ফুল গছজোপাক সুধিলে, অ' গছ ফুল নুফুল কিয়? তেতিয়া গছজোপাই ক'লে, মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ খাই কিয়? তেতিয়া মালিনীয়ে গৰুৰ ওচৰত গৈ গৰুক সুধিলে, অ' গৰু ফুলৰ আগ খাও কিয়? তেতিয়া গৰুজনীয়ে ক'লে, গৰখীয়াই যে গৰু নাৰাখে, মইনো নাখাম কিয়? এই বুলি কোৱাত তাই গৰখীয়াৰ ওচৰত গৈ গৰখীয়াক সুধিলে, অ' গৰখীয়া গৰু নাৰাখ কিয়? ৰান্ধনীয়ে যে ভাত নিদিয়ে, মইনো ৰাখিম কিয়? গৰখীয়াই এই বুলি কোৱাত তাই আকৌ ৰান্ধনীৰ ওচৰলৈ গৈ ৰান্ধনীক সুধিলে, অ' ৰান্ধনী ভাত নিদিয় কিয়? তেতিয়া ৰান্ধনীজনীয়ে ক'লে, খৰিকটীয়ে যে খৰি নিদিয়ে, মইনো ৰান্ধিম কিয়? ৰান্ধনীয়ে এই বুলি কোৱাত তাই আকৌ খৰিকটীয়াৰ ওচৰলৈ গ'ল আৰু সুধিলে, অ' খৰিকটীয়া খৰি নিদিয় কিয়? তেতিয়া খৰিকটীয়াজনে ক'লে, কমাৰে যে কুঠাৰ নিদিয়ে, মইনো দিম কিয়? খৰিকটীয়াজনে এই বুলি কোৱাত তাই কমাৰৰ ওচৰলৈ গ'ল আৰু সুধিলে, অ' কমাৰ কুঠাৰ নিদিয় কিয়? তেতিয়া কমাৰজনে ক'লে, এঙাৰীয়ে যে এঙাৰ নিদিয়ে, মইনো দিম কিয়? কমাৰে এই বুলি কোৱাত তাই এঙাৰীয়াৰ ওচৰলৈ গ'ল আৰু সুধিলে, অ' এঙাৰীয়া এঙাৰ নিদিয় কিয়? এঙাৰীয়াজনে তেতিয়া ক'লে, মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষুণ দিয়ে কিয়? এঙাৰীয়াই এই বুলি কোৱাত তাই মেঘক সুধিলে, অ' মেঘ বৰষুণ দিয় কিয়? তেতিয়া মেঘে ক'লে, ভেকুলীয়ে যে তোৰ তোৰাই, মইনো নিদিম কিয়? মেঘৰ কথা শুনি তাই ভেকুলীৰ ওচৰত গ'ল আৰু ভেকুলীক সুধিলে, অ' ভেকুলী তোৰ তোৰাও কিয়? তেতিয়া ভেকুলীজনীয়ে ক'লে, বোপা ককা ৰীতিটো মইনো এৰিম কিয়? মই কৰোঁ তোৰ মেঘে কৰে গুৰ বৰষুণ আহে হুৰ। ভিডিঅ'টো যদি চাই ভাল পায়, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট কৰি দিব।